আমি জীয়াই থকালৈকে কিন্তু পৰিশ্ৰম কৰিব লাগিব আৰু যিমান দিন আমি এইখন পৃথিৱীত উশাহ নিশাহ লৈ থাকিম সিমান দিন কিন্তু আমি খাব লাগিব। নোখোৱাকৈ কোনো প্ৰাণীয়ে কিন্তু পৃথিৱীখনত জীয়াই থাকিব নোৱাৰে আৰু নোখোৱাকৈ কোনো প্ৰাণীয়ে কিন্তু নিজৰ কাম বনবোৰ সুচাৰুৰূপে এইখন পৃথিৱীত কৰিব নোৱাৰে। দেখাই পাইছে মই ধান খেতিত আজি আৰু খেতিবোৰ ৰুই গৈছিলোঁ। এতিয়া খেতিত পথাৰত কিছুমান অপতৃণ কিছুমান ঘাঁহ বন ইয়াতে গজিছে আৰু এতিয়া এই ঘাঁহ বনবোৰ কিন্তু পৰিষ্কাৰ কৰিব লাগিব, তেতিয়াহে খেতিৰ ফচল ভাল হ'ব। এতিয়া এই খেতিৰ ফচলটোৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ভূমিকা থাকিব। কেতিয়াবা খৰাং বতৰ, কেতিয়াবা বানপানী। এতিয়া খেতিটো ঘৰত লৈ যাব পাৰিম না নোৱাৰিম এয়া কিন্তু পিছৰ কথা, কিন্তু আমি পথাৰত কিন্তু পৰিশ্ৰম কৰিবই লাগিব আৰু খেতিৰ আমি যত্ন কিন্তু কৰিবই লাগিব। আমি যদি যত্ন নকৰোঁ তেতিয়াহ'লে কিন্তু খেতিৰ ফচল ভাল হোৱাৰ কামনা আমি কেতিয়াও কৰিব নোৱাৰোঁ। যিয়ে নহওক, সৰুৰ পৰাই ঘৰত আমি যিটো পৰিৱেশ পাইছিলোঁ সেই পৰিৱেশতে কিন্তু ডাঙৰ দীঘল হৈছিলোঁ আৰু ঘৰত হয়তো দেউতাই চাকৰি বাকৰি কৰা নাছিল, মাও চাকৰি কৰা নাছিল আৰু তেনেধৰণৰ পৰিৱেশত কিন্তু আমি ডাঙৰ দীঘল হৈছিলোঁ আৰু ঘৰখনত হয়তো চাকৰিৰ কৰাৰ যিটো মানসিকতা সেয়া আলোচনা হোৱা নাছিল। হয়তো যদি দেউতাই মাহঁতে চাকৰি কৰিলেহেঁতেন তেতিয়া হয়তো ঘৰখনত এটি চাকৰিমুখী পৰিৱেশ এটি সৃষ্টি হ'লহেঁতেন আৰু সেই পৰিৱেশত কিন্তু নিজেও হয়তো চাকৰিমুখী হ'ব পাৰিলেহেঁতেন। কিন্তু কি কৰিব, দুখৰ বিষয় এই যে ধৰক এই যে ধান খেতি কৰিছোঁ, খেতিটো যদি ভালকৈ ঘৰত লৈ যাব পাৰোঁ, যদি চপাব পাৰোঁ তেতিয়াহ'লে ভাল কথা। সেইকাৰণে পঢ়া শুনা কৰিলেও হয়তো চাকৰি বাকৰি পোৱাটো কিন্তু সহজ নহয় আৰু পঢ়া শুনা কৰি যে চাকৰি কৰিবই লাগিব সেইটোও কিন্তু ধৰা বন্ধা কথা নহয় আৰু সকলো মানুহে যে চাকৰি পাব সেইটো কিন্তু চবৰে কপালত সৃষ্টিকৰ্তাই লিখা নাই। আমি পৰিশ্ৰম কৰিব লাগিব আৰু চাকৰিমুখী হ'ব হ'লে চাকৰিৰ পিছত দৌৰিব লাগিব। চাকৰিমুখী পৰিৱেশ ঘৰত সৃষ্টি কৰিব লাগিব, চাকৰিমুখী পৰিৱেশ ঘৰত থাকিব লাগিব, শিক্ষা এটা পৰিৱেশ ঘৰত থাকিব লাগিব, তেতিয়াহে ঘৰখনত শিক্ষাৰ এটা জাগৰণ ঘটে আৰু শিক্ষাৰ মানসিকতাৰ পৰিৱেশ সৃষ্টি হয় আৰু সেই পৰিৱেশত কিন্তু আমি ল'ৰা ছোৱালীবোৰ উঠি আহিব পাৰোঁ আৰু সমাজখনত কিন্তু এটি ভাল ভূমিকা, ভাল পদক্ষেপ এটি ল'বৰ কাৰণে চেষ্টা কৰিব পাৰোঁ। ধন্যবাদ। জয় অসম।